আজি ৰাতিপুৱাৰ পৰা ঘৰত অকলে আছোঁ। ঘৰৰ মানুহবিলাক এফালে ওলাই গৈছে। মোৰ কাম এটা থকাৰ কাৰণে মই ঘৰতে থাকিবলগীয়া হ'ল। কামটো ইতিমধ্যে শেষ হৈ গৈছে বাৰু। মই এতিয়া তালৈ যাম সিহঁতৰ ওচৰলৈ। সিহঁতে কি কৰি আছে তাত দেখুৱাম বাৰু মই। দিনটো মানে অকলে থকাৰ কাৰণে ইমান আমনি লাগিলে নহয়, বহুত আমনিদায়ক হ'ল মানে দিনটো আজি। বলক তেনেহ'লে তালৈ গৈ আছোঁ, আপোনালোকক দেখুৱাম তাত সিহঁতে কি কৰিছে। আৰু এটা কথা পাহৰিছিলোঁ ক'বলৈ, আপোনালোকক কৈ আছোঁ ৰ'ব। মোৰ বাৰ্থডেত মানে কি ভাইটিয়ে গিফ্ট এটা দিম বুলি কৈছিলে, ভাল গিফ্ট এটা দিম এবাৰ তোক। মই ঠিক আছে তেনেহ'লে, কিন্তু মোৰ বাৰ্থডেটো এতিয়া নাই, অলপমান দিন দেৰি আছে। সি ক'লে ঠিক আছে তেনেহ'লে তোৰ বাৰ্থডেলৈ নৰওঁ দে, আগতেই দি দিম কিবা এটা বস্তু তোক, মই গিফ্ট এটা দিম বুলি ভাবি আছোঁ। ই মোক গিফ্টটো কৰিলে বাৰু, বাৰ্থডে আগতেই কৰি দিলে গিফ্টটো। তাকে মই আপোনালোকক দেখুৱাওঁ কি দিলে, আপোনালোকে চাওকচোন। অলপ সোনকালে যাম, মোক ফোন কৰি পেলাই মাতি আছে সিহঁতি। এয়া মই এতিয়া ঠাইটুকুৰত আহি পাইছোঁহি। আমাৰ ঘৰৰ বাকী মানুহবোৰ ইয়াতে আছে, দেখুৱাই আছোঁ ৰ'ব। তোমালোকে খোৱা বোৱা ষ্টাৰ্ট কৰিয়ে দিলা নি? হা? মাংস টেষ্ট কৰিছে আৰু সেয়া কি সেইবিলাক গিলাচত কি পানী? নহয়, এনেকুৱা ঠাণ্ডা দিনত মানে সাধাৰণতে মানুহে এইবিলাক নাখায় যে, চৰবতবিলাক। কি মাংস? লোকেল ব্ৰইলাৰ। ভাইটি দুজনমান আছে লগতে, এই যতীন আৰু এইফালে আছে তুলসী, আৰু এই ছাইডলৈ এজন আছে